শান্তি নিদিও ট্ৰাম্পক open challenge Mustafa Khamenei চাৰিওফালৰ পৰা হৰমুজ ঘেৰিছে ইৰাণে যুদ্ধ ক্ষেত্ৰলৈ মধ্যপ্ৰাচ্যত আৰম্ভ full and final war কাৰ কিমান দম ট্ৰাম্পক open challenge Mustafa Khamenei ট্ৰাম্পৰ পিছ প্লেন ভৰিৰে মোহৰিলে Mustafa Khamenei সমুদ্ৰৰ পৰা বিশ্বযুদ্ধ চীন আৰু ৰাছিয়াৰ চক্ৰবিহুত বেয়াকৈ ফচিল ডোনাল্ড ট্ৰাম্প নিউক্লিয়াৰ পাৱাৰ গেম ট্ৰাম্পৰ পিছ প্লেনক নাকচ কৰিলে মুস্তাফাই আমেৰিকাৰ শান্তি প্ৰস্তাৱ মানি নললে তেহৰানে ইৰাণৰ কাঢ়া বাৰ্তা আমেৰিকাৰ চাপত নাহে ইৰাণ ইউৰেনিয়াম ইছ্যুক লৈ পুনৰ তীব্ৰ সংঘাত হৰমুজ প্ৰণালীত ইৰাণ আমেৰিকাৰ ফেচ টু ফেচ ডোনাল্ড ট্ৰাম্প ভাৰ্চেছ Mustafa Ali Khamenei all out turn মুডত কূটনৈতিক যুঁজ ইৰাণে ব্যৱহাৰ কৰিছে শক্তিশালী চাহেৰ ড্ৰোন আমেৰিকাৰ সাম্ৰাজ্য শেষ হোৱাৰ দাবী ইৰাণৰ সপোন পূৰণ কৰিব চীন আৰু ৰাছিয়াই আমেৰিকাৰ ভয়ত এতিয়া আৰু নকপে বিশ্ব আমেৰিকাৰ সাম্ৰাজ্য শেষ আমেৰিকাৰ 130 শাসনৰ অন্ত চলি গ'ল ৰাছিয়া চীনৰ চাল মধ্যপ্ৰাচ্যত বৃহৎ চেলেঞ্জৰ সন্মুখীন আমেৰিকা নতুন শক্তিৰ উত্থানে বিপদত পেলাইছে শক্তিধৰ আমেৰিকাক মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহ এতিয়া আৰু সুৰক্ষিত নহয় ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খামেনেই কৰিছে বৃহৎ ঘোষণা ইজৰাইল ধ্বংসৰ দিশে আগবাঢ়িছে খামেনেই টেলিগ্ৰামত প্ৰকাশ কৰা লিখিত বাৰ্তাত সমগ্ৰ মুছলিম সমাজক একত্ৰিত হ'বলৈ আহ্বান জনায় তেওঁ ইৰাণৰ হজ যাত্ৰীসকলকো বিশ্বৰ মুছলমান সমাজৰ মাজত ইৰাণৰ বিজয়ৰ বাৰ্তা বিয়পাই দিবলৈ আহ্বান জনায় মহাশক্তিধৰ আমেৰিকা হাৰ মানিছে ইৰাণৰ সন্মুখত পশ্চিমীয়া শক্তিৰ বিৰোধী ৰাছিয়া চীন একগোট হৈছে ট্ৰাম্পৰ বিৰুদ্ধে বিশ্বক কপাই তেহৰানৰ অন্তিম চাল এনপিটি এৰি পৰমাণু বিস্ফোৰণৰ পথত আগবাঢ়িছে নেকি ইৰাণ নন প্ৰলিফাৰেশ্যন ট্ৰিটি অৰ্থাৎ এনপিটি এৰি দিয়াৰ সংকেত দিছে ইৰাণে এই সিদ্ধান্তই বিশ্ব ৰাজনীতিত সৃষ্টি কৰিছে আতংক কাৰণ এনপিটি এৰি দিলে ইৰাণে নিজৰ ইচ্ছামতে পৰমাণু কাৰ্যসূচী আগবঢ়াব পাৰিব বিশেষজ্ঞৰ মতে ইৰাণ এতিয়া পৰমাণু বোমা বনোৱাৰ ফিনিছ লাইনৰ একেবাৰে ওচৰত তেহৰানৰ বাৰ্তা স্পষ্ট যেতিয়া বিচাৰিম তেতিয়াই বোমা বনাম খামেনেই শিবিৰৰ সামৰিক উপদেষ্টা মোহচিন ৰেজাইয়ে দিছে হুংকাৰ যদি আমেৰিকাই সামৰিক তৎপৰতা বৃদ্ধি কৰে বা হৰমুজ ষ্ট্ৰেইটত হস্তক্ষেপ কৰে তেন্তে আমেৰিকাই পাব উচিত প্ৰত্যুত্তৰ আইকৰ ৰিপৰ্ট এতিয়া বিশ্বক কঁপাই দিছে ৰিপৰ্ট অনুসৰি ইৰাণৰ হাতত আছে 60% enriched uranium পৰিমাণ প্ৰায় 440 কিলোগ্ৰাম যি 10ৰ পৰা 12টা পৰমাণু বোমা বনাবলৈ যথেষ্ট বুলি ধৰা হৈছে 1-2 সপ্তাহৰ ভিতৰত পৰমাণু বোমা বনাব পাৰিব ইৰাণে ইৰাণৰ মাটিৰ তলত লুকাই আছে বহু ইউৰেনিয়াম ষ্টক ৰাছিয়াৰ ৰছম কোম্পানীৰ বিজ্ঞানী আৰু ইঞ্জিনিয়াৰে বহু বছৰ ধৰি ইৰাণৰ নিউক্লিয়াৰ কাৰ্যসূচীত সহায় কৰি আহিছে চীনে ইৰাণক স্যাটেলাইট টেকনলজি আৰু এডভান্স মিসাইল গাইডেন্স সিস্টেম যোগান ধৰিছে বুলি উত্থাপন হৈছে দাবী ইৰাণৰ ড্ৰোন ফাষ্ট এটেক বোট আৰু মিসাইল মুভমেন্টক লৈ বৃদ্ধি পাইছে উত্তেজনা বিশ্বৰ প্ৰায় 20% তেল হৰমুজ ষ্ট্ৰেইটেৰে পাৰ হয় যদি এই পথ বন্ধ হৈয়ে থাকে তেন্তে বিশ্ব অৰ্থনীতিৰ ওপৰত নামি আহিব পাৰে মহা সংকট 100ৰো অধিক যুদ্ধ জাহাজ আৰু বিমান মোতায়েন কৰা হৈছে হৰমুজত এফালে আমেৰিকা ইজৰাইল আনফালে ইৰাণ ৰাছিয়া চীন বিশ্বৰ ৰাজনীতিত লাহে লাহে ভাগ ভাগ হৈছে দুটা খণ্ডত মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে নতুন শক্তিৰ যুদ্ধ নিউক্লিয়াৰ ৰেছে কপাইছে বিশ্বৰ ৰাজনীতি আৰু এই সংঘাত যদি অধিক বৃদ্ধি পায় তেন্তে তৃতীয় বিশ্বযুদ্ধৰ আশংকা উলাই কৰিব নোৱাৰি ইফালে এই যুদ্ধত ইৰাণৰ জয়ৰ দাবী সুপ্ৰিম মুস্তাফা খামেনেইৰ যোৱা ভাইসকল বিশ্ববাসীক এই খবৰটো দি দিয়া খামেনেইৰ টেলিগ্ৰাম বাৰ্তা উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ
2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.